পেলাই ইফালে ওলাই পৰিক্ৰমা কৰিব লাগে 1 নম্বৰ এই 3 নম্বৰ কৈছে এইটো তাৰপৰা আকৌ বেক হৈ আহি পেলাই আহি মহাকাল প্ৰৱেশ কৰিব লাগে মহাকাল প্ৰৱেশ কৰি বৈদ্যনাথত সোমাব লাগে তাৰপৰা গৈ হৰগৈত প্ৰৱেশ কৰিব লাগে গোটেই সৰু শেষত আমাৰ হনুমান মন্দিৰৰ वेलकम टू SMD Vlogs। सो आमी आहिছো আজি উমানন্দ মন্দিৰলৈ। আজি যেহেতু 1 তাৰিখ জানুৱাৰী 2019 চনৰ ফাৰ্ষ্ট টাইমটো যাতে আপোনালোকৰ সকলোৰে ভাল হয় তাকে মোৰো যাতে ভাল হয় আপোনালোকৰো ভাল হয় তাকে আমি অলপ মন্দিৰ ঘূৰিব আহিছো। সো অলপ দৰ্শন কৰো বাকি ভিউখিনি চাই লওক আপোনালোকে কি ধুনীয়া পৰিৱেশ ৰ'দটো চকুতে পৰি আছে। So far so good. গাইস এটা বেয়া খবৰ আছে ওপৰত ভিডিঅ' কৰিব নিদিয়ে আপোনালোকলৈ ওপৰৰ যেটো মেইন মন্দিৰ তাত ভিডিঅ' কৰিব নিদিয়ে। সো বেলেগ বস্তু চাব লাগিব আৰু সো ইয়াত খোৱাৰ ব্যৱস্থাও আছে ইয়াত হোটেল এখন আছে খাদ্য ইমান ভাল নাপাব তথাপিও চলি যায়। আমি আহি ভাগৰি গ'লো। ইয়াত এটা বঢ়িয়া এটা ৰাউণ্ড আছে আপোনালোকে ব্ৰহ্মপুত্ৰৰ গোটেই ঘূৰণীয়া এটা দৃশ্য গোটেই দেখা পাব আপোনালোকে। আমাৰ ফাটিল অলপ। মই ভিডিঅ'টো এণ্ড কৰিব পাহৰি গৈছোঁ। তাত বহুত মানুহ আছিল বহুত ভিৰ আছিল। সো ভিৰৰ মাজত আমি ভিডিঅ'টো এণ্ড কৰিব পাহৰি গৈছোঁ। সো আমি এতিয়া আহি পাইছোঁ খাৰঘুলি। মোৰ লগত আছে আৰু দুটা এইটো চন্দন গগৈ ইয়াক দেখা পাইছে চাগে হাজোৰ ভ্লগ। আপোনালোকে হাজোৰ ভ্লগটো যদি চোৱা নাই ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম। ই পাছে আৰু এটা আছে সুমন মেডি। আপোনালোকলৈ ভাল ভাল ভিডিঅ' ভ্লগ লৈ আহিম আৰু আহিব লগতে আৰু ভাল ভাল অসমত যিবোৰ ঠাই আছে মই দেখুৱাম। সো এতিয়ালৈ এইখিনিয়ে। তো ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।